তো অলৰাইট গাইজ আহি আছে দিৱালী আৰু দিৱালীত আমি সকলোৱে জ্বলাওঁ কলগছ দেখিছে এইটো পুমা কলগছ সৰু ডাঙৰ সকলোৱে দিৱালীত কলগছ জ্বলায় কিন্তু আপোনালোকে এটা কথা জানিছেনে এই কলগছটো জ্বলাওঁতে যিটো টেম্পাৰেচাৰ ৰিলিজ হয় সেই টেম্পাৰেচাৰটো কমে 1800ৰ পৰা 2000 ডিগ্ৰী পৰ্যন্ত পাই যায় আৰু যিটোৱে এডোখৰ লোহাৰ গলাবলৈও যথেষ্ট হৈ যায় বলক আজি আমি ৰিয়েল টেষ্ট ল'ম আৰু আমাৰ লগত আছে একদম ষ্টিলৰ ঘটি লতা বুলি কয় গম পাইছে আৰু এই ঘটিটো পুৰা ষ্টেইনলেছ ষ্টিলৰ পৰা বনোৱা হৈছে আৰু ইয়াক মেল্ট কৰিবৰ কাৰণে কমেও 2000 ডিগ্ৰী ওপৰৰ চেলচিয়াছৰ হিট প্ৰয়োজন হ'ব আৰু আজি আমি চিম্পলি কি কৰিম এই কলগছটো এনেকৈ ইয়াত থম আৰু এই ষ্টেইনলেছ ষ্টিলৰ ঘটিটো ইয়াৰ ওপৰত দিম আৰু এই কলগছটো জ্বলাতে যিটো টেম্পাৰেচাৰ ৰিলিজ হ'ব সেই টেম্পাৰেচাৰটোৱে এই ষ্টেইনলেছ ষ্টিলটো মেল্ট মানে গলাব পাৰিবনে নোৱাৰে তাকে আজি আমি পৰীক্ষা কৰিম লেটছ প্লে দ্য ইন্ট্ৰো ওকে গাইস দেখিছে ভিতৰত এতিয়াও জুই জ্বলি আছে দেখিছে গাইছ ভিতৰত এতিয়াও জুই জ্বলি আছে কেনেকুৱা এটা হিট মানে ক্ৰিয়েট হ'ব লাগিব লতাটোৰ ভিতৰত ভাবি চাওক কাম ক্ল'জ দেখিছে নহয় ষ্টেইনলেছ ষ্টিল গম পাইছে ইয়াৰ এইটো চাওক ষ্টেইনলেছ বহুত গৰম গম পাইছে ষ্টেইনলেছ ষ্টিলটো দেখিছে ফুটা হৈ গৈছে মানে আৰু এইটো ষ্টিল মানে গলাবলৈ 3000 ডিগ্ৰী টেম্পাৰেচাৰৰ প্ৰয়োজন হয় মানে এই কলগছটো জ্বলাওঁতে যিটো টেম্পাৰেচাৰ ইয়াক ক্ৰিয়েট হৈছে সেই টেম্পাৰেচাৰটোৱে অলমষ্ট 3000 ডিগ্ৰী চেলচিয়াছৰ গৰম ইয়াত ক্ৰিয়েট কৰিছে গম পাইছে এইটো চাই লওক দেখিছে পূৰা ফুটা হৈ গৈছে আৰু আপোনালোকে যে দেৱালী টাইমত ধেমালিতে কলগছ এই হাতত ফুটাই দিয়ে এইফালে পেলাই দিয়ে সেইফালে পেলাই দিয়ে সেইটো কেতিয়াও নকৰিব গম পাইছে যদি এটা কলগছে পিয়ৰ ষ্টেইনলেছ ষ্টিলটো যদি গলাই দিব পাৰিছে তেনেহ'লে ভাবক এইটো কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেয়েহে দেৱালী আহি আছে আপোনালোকে কেতিয়াও বহুত গৰম আছে কেতিয়াও এইবিলাক ধেমালিতে নকৰিব আৰু ধেমালিতে কৰিলে কেতিয়াবা মানে বিপদৰ হ'ব পাৰে সেয়েহ'লে দেৱালী উদযাপন কৰক ফূৰ্তি কৰক কিন্তু ছেফলি কৰিব আজিলৈ ইমানেই বাই বাই চি ইউ next week.